আপোনালোকৰ ফালে বাৰু বিহু শেষ হ'লনে ৰাইজ? আমি কিন্তু এবাৰলৈ সামৰিছোঁ দেই। এইখন বাৰেকুৰিৰ লাষ্ট বিহু আছিলে। আজি কিন্তু আপোনালোকক বিহু দেখাবলৈ অহা নাই। মোৰ নেপালী লগৰ কেইজনীক আপোনালোকক ভ্লগত দেখাই থাকোঁ। যিকেইজনীৰ লগত মই ৰেগুলাৰ থাকোঁ আটাইকেইজনী নেপালীয়ে হয়। আৰু বিহুৰ আগতে যেতিয়া তেওঁলোকৰ ফেষ্টিভেল আছিলে তেতিয়া মোক চেল ৰুটি আনি খুৱাইছিলে। আৰু মই কথা দিছিলোঁ যে বিহু আহিলে মই ঘিলা পিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, তিল পিঠা কিবাকিবি বনাই খুৱাম বুলি। কিন্তু মই পিঠা বনাবই নেজানো জানেনে? গোল গোলকৈ লাডু বনাই মেলি পিঠাখন সেকিছোঁ। পিছে ইয়াৰ আকাৰ আকৃতিৰ অৱস্থাই নাই। যেন তেন কৰি এখন দুখনকৈ পিঠাখিনি বনাই কমপ্লিট হ'ল যেনিবা। আপোনালোকক দেখাই আছোঁ ৰ'ব। 1 2 3 টাডা! বিহুত বনোৱা কোনবিধ পিঠা আপোনালোকৰ আটাইতকৈ বেছি প্ৰিয় কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব। পিঠাৰ লগত খাবৰ বাবে এয়া লাল চাহ অকণমানো লৈ লৈছোঁ। এইফালে এটা টিফিনত মই কেক